নমস্কাৰ বন্ধুসকল মই সংগীতা আপোনালোক সকলোকে মোৰ চেনেল ষ্টে ষ্টাইলিশলৈ স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ লগত শেয়াৰ কৰিব লাইছো কেনেদৰে আপোনালোকে মুগাৰ কাপোৰৰ লগত বিভিন্ন কালাৰ ব্লাউজ মিক্স এণ্ড মেচ কৰিব পাৰে আৰু এনেদৰে মিক্স এণ্ড মেচ কৰি কেনেদৰে আপোনালোকে নতুন নতুন লুক ক্ৰিয়েট কৰিব পাৰে মোক বহুতে কমেন্ট কৰি আছিল মুগা কাপোৰৰ ওপৰত ভিডিঅ' বনাবলৈ সেই কাৰণে মই আজি এই ভিডিঅ'টো বনাইছো কিন্তু মই এই ভিডিঅ'টো দুটা পাৰ্টত ডিভাইড কৰিছো ফাৰ্স্ট পাৰ্ট আজি মই আপোনালোকৰ লগত ব্লাউজৰ ওপৰত কথা পাতিম মুগা কাপোৰৰ লগত আপোনালোকে কেনেকুৱা ব্লাউজ পিন্ধিব পাৰে কেনেকুৱা বিভিন্ন ষ্টাইলৰ ব্লাউজ পিন্ধিব পাৰে বিভিন্ন কালাৰৰ ব্লাউজ পিন্ধিব পাৰে সেই সকলোবোৰ মই আজি এই ভিডিঅ'ত আপোনালোকৰ লগত কথা পাতিম আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকৰ লগত শেয়াৰ কৰিম কেনেদৰে আপোনালোকে মুগা কাপোৰযোৰ বেলেগ কাপোৰৰ লগত মিক্স এণ্ড মেচ কৰিব পাৰে কন্ট্ৰাষ্ট কৰিব পাৰে ফিউজন কৰিব পাৰে সেই সকলোবোৰ মই মোৰ নেক্সট পাৰ্টত আপোনালোকৰ লগত কথা পাতিম মই ভাবো আমাৰ প্ৰত্যেকগৰাকী অসমীয়া মহিলাৰ ৱাৰ্ড্ৰবত এজোৰ হলেও মুগাৰ কাপোৰ থাকে আমি অতি আগ্ৰহেৰে কিনো মুগাৰ কাপোৰযোৰ পিন্ধিম বুলি কিন্তু বহুত কম পিনা হয় কাৰণ এনেকুৱা সুযোগ বা সুবিধা আমি বিচাৰিয়ে নাপাও যেহেতু আমাৰ মুগা কাপোৰযোৰ বহুত স্পেশাল হয় আমাৰ বাবে বহুত বিশেষত্ব আছে মুগাৰ কাপোৰযোৰ আৰু এই যেটো এই ভিডিঅ'টোৰ কাৰণে মই দুযোৰ মুগাৰ কাপোৰ লৈছো এজোৰ হৈছে এজোৰ মোৰ মাৰ মুগাৰ কাপোৰ হয় বহুত পুৰণা মুগাৰ কাপোৰ হয় এজোৰ আৰু ইয়াতে এনেদৰে বিভিন্ন কালাৰ ফুল কৰা আছে ইয়াতে ৰঙা হালধীয়া বেঙুনীয়া সেউজীয়া এনেদৰে বিভিন্ন কালাৰ ফুল কৰা আছে এই কাপোৰযোৰত গুটেই গাতে এনেদৰে সৰু সৰু ফুল কৰা আছে আৰু এনেদৰে পটিটোটো বিভিন্ন কালাৰ ফুল কৰা আছে আৰু আচলটোটো এনেকুৱা হেভি ফুল কৰা আছে বিভিন্ন কালাৰৰ এটো হয় ইয়াৰ আসল এতিয়ালৈকে এই কাপোৰযোৰৰ দহিয়ে বটোৱা নাই বহুত দিনৰ পুৰণি হয় কিন্তু এতিয়ালৈকে দহি বটা হোৱা নাই মই ভাবিছো ইয়াতে বিভিন্ন কালাৰ দহি বটাই দিও যেহেতু ইয়াতে বেঙুনীয়া সেউজীয়া হালধীয়া কালাৰ ফুল আছে সেইকাৰণে ভাবিছো ইয়াতে ডাঙৰ ডাঙৰ সাইজৰ দহি বটাম বুলি বিভিন্ন কালাৰ নহলে গুটেইটো ৰঙা বটালেও বহুত ধুনিয়া লাগে কিন্তু যেহেতু ইয়াত বিভিন্ন কালাৰৰ ফুল কৰা আছে সেইকাৰণে ভাবিছো ইয়াতে বিভিন্ন কালাৰৰ দহি বটাই দিম বুলি আৰু নেক্সট হৈছে এজোৰ এখন মেখেলা হয় ইয়াতেও বিভিন্ন কালাৰ ফুল কৰা আছে হালধীয়া নীলা সেউজীয়া এনেদৰে বিভিন্ন কালাৰ ফুল কৰা আছে এখন মেখেলা হয় আৰু সাদৰ হয় এনেদৰে বিভিন্ন কালাৰৰ ফুল কৰা আছে কিন্তু এখন বেছি হেভি নহয় যেনেদৰে আগৰ সাদৰখন বহুত হেভি হয় গুটে গাতে ফুল কৰা আছে ঘনাই কিন্তু এইখনত ফুলৰ পৰিমাণটো সৰু কম আছে বেছি ঘনাই ফুল কৰা নাই ইয়াতে বহুত ডিসটেন্সৰ পিছত ফুলটো আছে কিন্তু বহুত স্পষ্টকৈ ফুটি উঠিছে যেহেতু গুটেখন ভৰা নহয় আৰু যেটো সুতাৰ ফুল আছে এটো বহুত কালাৰটো বহুত ডাৰ্ক হয় সেইকাৰণে বহুত ধুনিয়াকে ফুটি উঠিছে কালাৰবোৰ এই যেহেতু এই দুইযোৰ মুগা কাপোৰতে বিভিন্ন কালাৰ ফুল কৰা আছে সেইকাৰণে আমি এই দুইযোৰ কাপোৰ বিভিন্ন কালাৰ ব্লাউজৰ লগত পিন্ধিব পাৰো কিন্তু কিছুমান এনেকুৱা মুগা কাপোৰ থাকে যত অকল ৰঙা ফুল থাকে তেনেকুৱা কাপোৰৰ লগত আমি কেনেকুৱা টাইপৰ ব্লাউজ পিন্ধিব পাৰো কেনেকুৱা টাইপৰ ট্ৰেন্ডি ব্লাউজ পিন্ধিব পাৰো ফাৰ্ষ্টে মই সেই বিষয়ে আপোনালোকৰ লগত শেয়াৰ কৰিম মই ভাবো ৰঙা ফুল থকা মুগা কাপোৰ এযোৰ লগত ৰঙা 3/4 স্লিপছৰ ব্লাউজ পিন্ধিলে সকলোতকৈ বেছি ধুনিয়া লাগে যেতিয়া আমি ৰঙা ফুট এটা লওঁ মই আগতে আপোনালোকক কৈছোৱে কিন্তু তাৰ বাহিৰেও কিছুমানে বিচাৰে অলপ ডিফাৰেন্ট কৰিবলৈ ডিফাৰেন্ট ষ্টাইলৰ ব্লাউজ পিন্ধিবলৈ সো তেনে ক্ষেত্ৰত আপোনালোকে ৰঙা নেট থকা ব্লাউজ পিন্ধিব পাৰে অকল যিখন নেটটো হাতত নেট থাকে তেনেকুৱা টাইপৰ ব্লাউজ পিন্ধিব পাৰে মই মোৰ ব্লাউজ কালেকচন ভিডিঅ'ত আপোনালোকৰ লগত শেয়াৰ কৰিছিলো মোৰ হোৱাইট কালাৰ ব্লাউজটো সকলোৱে বহুত ভাল পাইছিলে সো যদি আপোনালোকে চোৱা নাই প্লিজ চাই লব মই ডেসক্ৰিপচন বক্সতো লিংক দি দিম ওপৰত আই কাৰ্ডতো লিংক দি দিম আপোনালোকে তাত গৈ চাব পাৰিব মোৰ ব্লাউজ কালেকচন ভিডিঅ' এনেকুৱা কিছুমান স্লিভলেছ ব্লাউজো পিন্ধিব পাৰে অলপ ষ্টাইলিশ এই ব্লাউজটোৰ সকলোবোৰ ডিটেইল মই মোৰ ব্লাউজ কালেকচন ভিডিঅ'ত আপোনালোকৰ লগত শেয়াৰ কৰিম জাস্ট মই এনেদৰে দেখালো এনেকুৱা কিছুমান স্লিভলেছ ব্লাউজো পিন্ধিব পাৰে অলপ ষ্টাইলিশ ডিজাইনৰ এনেকুৱা কিছুমান ব্ৰকেট ডিজাইনৰ ব্লাউজো পিন্ধিব পাৰে বহুত ধুনিয়া লাগে কিন্তু এনেকুৱা কিছুমান ব্ৰকেট ডিজাইনৰ ব্লাউজ পিন্ধিবলৈ আপোনালোকৰ মুগা কাপোৰযোৰ বেছি হেভি হলে ভাল নালাগিব যদি সিম্পল অলপ কম ফুলৰ মুগা কাপোৰ থাকে তেনেকুৱা কাপোৰৰ লগত আপোনালোকে এনেকুৱা ব্ৰকেট ডিজাইনৰ ব্লাউজ পিন্ধিব পাৰিব বহুত ধুনিয়া লাগিব হেভি ব্ৰকেট ডিজাইনৰ ব্লাউজ পিন্ধিলে কিন্তু কাপোৰযোৰ বেছি হেভি হ'ব নালাগিব যদি অলপ ফুলটো আপোনাৰ ৰেড কালাৰ ৱৰ্ক কৰা থাকে নাইবা ৰিহাৰ লগত পিন্ধিব পাৰিব এনেকুৱা ৰেড কালাৰ ব্লাউজবোৰ ব্ৰকেট ব্লাউজ তেতিয়াও বহুত ধুনিয়া লাগিব সো এনেকুৱা কিছুমান ব্লাউজ আপোনালোকে পেয়াৰ কৰিব কিছুমান ফ্ৰিল ডিজাইনৰ ব্লাউজ ওলাইছে এইখিনি পা ফ্ৰিল থাকে সো হেনুকা কিছুমান ব্লাউজ আপোনালোকে সিলাব পাৰে বহুত ধুনিয়া লাগে যেতিয়া আপুনি কুজ দি পিন্ধিব নহলে এনেকুৱা কিছুমান ব্লাউজৰ লগতো পিন্ধিব পাৰে যত গুটে বডিটোত মুগা কালাৰ কাপোৰ থাকে জাস্ট হাতত এনেদৰ ব্ৰকেট ডিজাইনৰ কাপোৰ থাকে মই ইয়াতে ব্ল্যাক কালাৰ লগাইছো আপোনালোকে ৰেড কালাৰ লগাব পাৰে ৰেড কালাৰ ব্ৰকেট ডিজাইনৰ বহুত ডিজাইন ওলাই হেবোৰ
আপোনালোকে ইয়াতে লগাব পাৰে অকল হাতখনত এনেদৰে ৰঙা ব্ৰকেট ডিজাইনৰ কাপোৰ দি গুটে গাটো মুগাৰ হক তেনেকুৱা ব্লাউজ আপোনালোকে পিন্ধিব পাৰিব বহুত ধুনিয়া লাগে পিন্ধিলে সো মই ব্লাউজখিনি ভালদৰে ইয়াত নেদেখাও মই যেটো মোৰ ব্লাউজ কালেকশন ভিডিও হ'ব তাত মই সকলোবোৰ ডিটেইল দেখাম আপোনালোকে ফ্ৰন্টৰ পৰা বেকৰ পৰা জাস্ট মই এনেদৰে দেখাইছো সো এনেকুৱা কিছুমান ৰঙা কালাৰ ব্লাউজ আপোনালোকে পিন্ধিব পাৰে বহুত ধুনিয়া নিব পাৰে আপোনালোকে স্লিভলেস পিন্ধিলে বহুত বেছি ধুনিয়া লাগে মুগাৰ কাপোৰৰ লগত যিবোৰ কমফৰ্টেবল হয় স্লিভলেসত তেনেকুৱা স্লিভলেস ব্লাউজ চিলাব পাৰে ধুনিয়া মুগাৰ কাপোৰৰ লগত পিন্ধিবলে কিন্তু যিসকলে স্লিভলেসত কমফৰ্টেবল নহয় তেওঁলোকে এনেকুৱা 3/4 স্লিভছৰ ৰাফল ডিজাইনৰ বা ফ্ৰিল ডিজাইনৰ নহবা এনেকুৱা ব্ৰকেট ডিজাইনৰ নহবা নেটৰ এনেকুৱা বিভিন্ন ডিজাইনৰ ব্লাউজ চিলাব পাৰে বহুত ধুনিয়া লাগে যেহেতু এই কাপোৰ কেজত বিভিন্ন কালাৰ ফুল কৰা আছে সেই কাৰণে আপোনালোকে এনেকুৱা কাপোৰৰ লগত কিছুমান মাল্টি কালাৰ ব্লাউজ পিন্ধিব পাৰে বহুত ধুনিয়া লাগে কিন্তু মাল্টি কালাৰ ব্লাউজ পিন্ধিবলে আপোনালোকৰ কাপোৰটো বেছি হেভি হ'ব না লাগিব জেনেৰে মোৰ ফাৰ্স্ট কাপোৰটো বেছি হেভি আছিল তাৰ লগত যদি মই মাল্টি কালাৰ ব্লাউজ পিন্ধো বেছি ভাল না লাগিব সেই কাৰণে মই সেকেন্ড কাপোৰজৰ লগত এটা মাল্টি কালাৰ ব্লাউজ পেয়াৰ কৰিছো মোৰ ওচৰত মাল্টি কালাৰ ব্লাউজত এই অপচনটোৱে अवेलेबल আছিল সেই কাৰণে মই এই ব্লাউজটোৰ লগত পিন্ধি দেখাইছো আপোনালোকৰ বেলেগ ডিজাইনৰ মাল্টি কালাৰ ব্লাউজ থাকিলে আপোনালোকে তাৰ লগতো পিন্ধিব পাৰিব কিছুমান ববি প্ৰিন্ট ডিজাইনত থাকে সেইবোৰ পিন্ধিব পাৰিব মাল্টি কালাৰ ব্লাউজ সো এনেকুৱা কিছুমান মাল্টি কালাৰ ব্লাউজৰ লগত আপোনালোকে পিন্ধিব পাৰিব বহুত ধুনিয়া লাগে নহলে এনেকুৱা কিছুমান মাল্টি কালাৰ ব্লাউজৰ লগতো পিন্ধিব পাৰিব যত অকল হাতখনত মাল্টি কালাৰ ওয়াৰ্ক থাকে মোৰ তাত এই ব্ল্যাক কালাৰত अवेलेबल আছিল আপোনালোকে ৰঙা কালাৰটো পিন্ধিব পাৰে ৰঙা জিবোৰত হাতখনত গুটে মাল্টি কালাৰ থাকে হেনুকা ৰঙা কালাৰ ব্লাউজ পিন্ধিলে বহুত বেছি ধুনিয়া লাগিব সো নহলে আপোনালোকে স্লিভলেসও পিন্ধিব পাৰে স্লিভলেসটো মাল্টি কালাৰ থকা স্লিভলেস ব্লাউজ পিন্ধিব পাৰে বহুত ধুনিয়া লাগিব সো এনেদৰে আপোনালোকে মাল্টি কালাৰ ব্লাউজও আপোনাৰ মুগা সেটৰ লগত পেয়াৰ কৰিব পাৰে বহুত ধুনিয়া লাগে মাল্টি কালাৰ ফুল থকা মুগা কাপোৰ লগত আপোনালোকে বিভিন্ন কালাৰ ব্লাউজ পিন্ধিব পাৰে ৰঙা পিন্ধিব পাৰে হালধীয়া পিন্ধিব পাৰে বেঙুনীয়া পিন্ধিব পাৰে সেউজীয়া পিন্ধিব পাৰে এনেদৰে বিভিন্ন কালাৰ ব্লাউজ পিন্ধিব পাৰে এনেকুৱা টাইপৰ ব্লু কালাৰ ব্লাউজ পিন্ধিব পাৰে তেতিয়াও বহুত ধুনিয়া লাগে আৰু নহলে এনেকুৱা টাইপৰ বটল গ্ৰীন কালাৰ ব্লাউজো পিন্ধিব পাৰে স্লিভলেস যিসকলে স্লিভলেস পিন্ধি ভাল পায় তেওঁলোকে স্লিভলেসত পিন্ধিব পাৰে নহলে এনেকুৱা কিছুমান 3/4 স্লিভছটো পিন্ধিব পাৰে এনেকুৱা গ্ৰীন কালাৰ 3/4 স্লিভছৰ ব্লাউজ পিন্ধিলেও বহুত ধুনিয়া লাগিব নহলে স্লিভলেসত কমফৰ্টেবল হলে এনেকুৱা বটল গ্ৰীন কালাৰ স্লিভলেস ব্লাউজ পিন্ধিব পাৰিব তেতিয়াও ধুনিয়া লাগে মই সকলোবোৰ অপচন আপোনালোকক জাস্ট দেখাইছো এনেদৰে আপোনালোকে পিন্ধিব পাৰে বুলি সো এনেকুৱা কিছুমান গ্ৰীন কালাৰ ব্লাউজৰ লগত পিন্ধিলে বহুত বেছি ধুনিয়া লাগে মুগাৰ কাপোৰবোৰ আৰু নহলে
আপোনালোকে এনেকুৱা কিছুমান বোটনেক ডিজাইনৰ ব্লাউজৰ লগতো পিন্ধিব পাৰে বহুত ধুনীয়া লাগে বহুত আনকমন লাগিব সো মই এনেদৰে কেইটামান ব্লাউজৰ লগত আপোনালোকক পিন্ধি দেখাইছো কিন্তু তাৰ বাহিৰেও আপোনালোকে বহুত কালাৰ লগত পিন্ধিব পাৰিব যেহেতু ইয়াতে হালধীয়া কালাৰ আছে আপোনালোকে হালধীয়া কালাৰ লগত পিন্ধিলেও বহুত বেছি আনকমন লাগিব সো হালধীয়া কালাৰৰ লগতো আপোনালোকে পিন্ধিব পাৰে নহলে বেঙুনীয়া কালাৰ লগত পিন্ধিব পাৰে মোৰ ওচৰত বেঙুনীয়া কালাৰ ব্লাউজ अवेलेबल নাছিলে কিন্তু মই ভাবো পাতলা বেঙুনীয়া কালাৰ পিন্ধাতকৈ অলপ ডাৰ্ক বেঙুনীয়া কালাৰ পিন্ধিলে বেছি ধুনীয়া লাগে যেহেতু এই কাপোৰজোৰত লাইট বেঙুনীয়া কালাৰৰ ওয়াৰ্ক কৰা আছে কিন্তু মই ভাবো এই কাপোৰজোৰ যদি আপোনালোকে ডাৰ্ক বেঙুনীয়া কালাৰ লগত পিন্ধে বেছি ধুনীয়া লাগিব লাইট কালাৰ বেঙুনীয়া কালাৰ পিন্ধিলে যেহেতু মুগা কালাৰটো বেছি ডাৰ্ক কালাৰ নহয় এটো অলপ লাইট টাইপৰ কালাৰ হয় সেই কাৰণে আপোনালোকে ডাৰ্ক কালাৰ লগত পিন্ধিলে মই ভাবো বেছি ধুনীয়া লাগে সো আপোনালোকে ইয়াৰ লগত বেঙুনীয়া কালাৰৰ ব্লাউজ পেয়াৰ কৰিব পাৰিব এনেদৰে আপোনালোকে এই কাপোৰৰ লগত বিভিন্ন কালাৰ ব্লাউজবোৰ মিক্স এণ্ড মেচ কৰিব পাৰে আৰু এনেদৰে মিক্স এণ্ড মেচ কৰি আপোনালোকে বিভিন্ন ধৰণৰ লুক ক্ৰিয়েট কৰিব পাৰে I hope আপোনালোকে ভিডিওটো এনজয় কৰিলে আপোনালোকৰ বাবে হেল্পফুল হ'ব এই ভিডিওটো আৰু আশা ৰাখিলো সকলোৱে যাতে এবাৰ বহাগ বিহুত এবাৰ হলেও মুগাৰ সেটজোৰ পিন্ধে আৰু পিন্ধি পেলাই মোৰ লগত ফটো শেয়াৰ কৰিব পাৰে মোৰ ইনষ্টাগ্ৰাম হেণ্ডেল হৈছে staystylish.sangita সো তাতে আপোনালোকে মোক ফলো কৰিব পাৰে মই বহুত আপডেটও দি থাকো এই ভিডিওটো চাই যদি ভাল লাগিলে তেনহলে প্লিজ এই ভিডিওটো লাইক কৰি দিব মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনহলে প্লিজ সাবস্ক্ৰাইব কৰিহে যাব তলত থকা বেল বাটনটো হিট কৰি থব যাতে মই বনোৱা সকলো ভিডিও নটিফিকেশন আপোনালোকে অতি সোনকালে পায় কাৰণ মই অতি সোনকালে আপোনালোকলৈ এই ভিডিওৰ সেকেন্ড পাৰ্টটো লৈ আনিম যাতে সেই ভিডিওবোৰ আপোনালোকে মিছ নকৰে মোৰ ব্লাউজ কালেকচন ভিডিও আপোনালোকে মিছ নকৰে সো সেই সকলোৰ বাবে আপোনালোকে বেল বাটনটো হিট কৰি থব আৰু আজি এই ভিডিও মই ইয়াতে শেষ কৰিব লালো নমস্কাৰ